Sina konaयाव रमणिकान्त सयकिया गोसोखां सावरायमा आरो बिजाब फोसावनाय जुथुम रमणिकान्त सयकिया बायदि फोरोंगिरिफोरा फैगौ 100 बोसोरसिम समाजनि थाखाय थुलुंगाथाव जानानै थागोन होननानै सोलोंथायारि कमलाकान्त देखाया बिबुंथि लाखियो। उदालगुरि जिल्लानि सिनाखना गोजौ फरायसालियाव थानाय सिनाखना गेजेर इंराजि फरायसालिनि बारग' गाहाय फोरोंगिरि रमणिकान्त सयकियानि सेथि थैनाय सानजों लोब्बा लाखिनानै दिनै रुंसारि सयकियानि गोसोखांथियाव मोनसे गोसोखांथि बिबुंथि आरो बिथांनि जिउनि सायाव बिथा खालामनानै गांसे बिजाब फोसावनाय जायो। आजिरा मोननाय फोरोंगिरि कमलाकान्त देखाया आथिखालनि सोलोंथायारि समाजारि आरो हालुरारि सोलायनायनि बिथिङाव रमणिकान्त सयकियानि बिहोमानि सायाव मोनसे बिबुंथि लाखियो। बिथाङा बुंबावदि फैगौ 100 बोसोरसिम रमणिकान्त सयकिया बायदि सासे जर'खा फोरोंगिरिनि सोमोन्दोआ सुबुंफोरनि थाखाय जेब्लाबो आरजाथाव जानानै थागोन। बे गोथार मेलाव जर'खा आलासि महरै दरं जिल्ला परिषदनि सोद्रोमा डक्टर हेमन्त कुमार देखा, खैराबारि साहित्य सभानि आफादगिरि सुरेन्द्र मोहन राभा, आजिरा मोननाय फोरोंगिरि हेमचन्द्र बर', आजिरा मोननाय मावख'गिरि रत्नेश्वर बसुमतारी आरो मुंदांखा थुनलाइगिरि पुनुराम कलिता बिथांमोना नुजाथिदोंमोन। গ্ৰন্থ উন্মোচনী সভা আয়োজন কৰা হৈছিল আৰু এই উদযাপন সমিতিৰ সভাপতি শ্ৰীযুত অতুল বৰুৱা ডাঙৰীয়াই সভাখনত সভাপতিত্ব কৰিছে। কমলাকান্ত শৰ্মা ডাঙৰীয়াই শইকীয়াদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন তথা পুষ্পাঞ্জলিৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে আৰু নামখলা গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভানেত্ৰী মাননীয় শ্ৰীযুতা নিকুমণি শইকীয়া ডাঙৰীয়ানীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা তথা উপস্থিত বিশিষ্ট তথা সন্মানিত অতিথিসকলৰ সম্বৰ্ধনা অনুষ্ঠানটি হাত ধৰে। ৰমণিকান্ত শইকীয়া ফেন ফিলচফাৰ সভাত ৰমণিকান্ত শইকীয়াৰ জীৱনৰ ওপৰত আধাৰিত বিভিন্নজনৰ লিখনিৰে সমৃদ্ধ গ্ৰন্থ এখনি উন্মোচন কৰা হয়। গ্ৰন্থখন সম্পাদনা কৰোঁ মই নিজে ডক্টৰ ৰাতুল চন্দ্ৰ শইকীয়া। মোৰ উন্মোচন কৰে বিশিষ্ট ওজাপালি শিল্পী তথা ৰাজ্যিক শিল্পী পেঞ্চনপ্ৰাপ্ত শিল্পী শ্ৰীযুত গণেশ্বৰ চহৰীয়াদেৱে। আৰু আজিৰ এই অনুষ্ঠানটিত যি ধৰণৰ অঞ্চলটিৰ ৰাইজ তথা বিভিন্ন গণ্যমান্য ব্যক্তিয়ে সহায় সহযোগিতা কৰে তাত আমি সকলোৱে আনন্দিত হৈছোঁ। অনুষ্ঠানটিৰ স্মাৰক বক্তৃতা প্ৰদান কৰে পাথৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক মাননীয় শ্ৰীযুত কমলাকান্ত ডেকা ডাঙৰীয়াই। তেখেতে বৰ্তমান শৈক্ষিক সামাজিক পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত ৰমণিকান্ত শইকীয়াদেৱৰ প্ৰাসংগিকতা এই বিষয়ৰ ওপৰত বক্তব্য ৰাখি কয় যে শইকীয়াদেৱৰ প্ৰাসংগিকতা আগন্তুক 100 বছৰতো নোহোৱা হৈ নাযায়। তেখেতৰ দৰে তেখেতৰ যি ধৰণৰ শৈক্ষিক আৰু সামাজিক অৱদান দি থৈ গৈছে সেই সামাজিক অৱদান শৈক্ষিক আৰু সামাজিক অৱদান আজি উত্তৰ পুৰুষৰ কাৰণে আদৰণীয় অনুকৰণীয় তথা স্মৰণীয়। গতিকে আজিৰ শৈক্ষিক সামাজিক যিটো পৰিৱৰ্তন হৈছে এই পৰিৱৰ্তনটো সঠিক দিশত আগবঢ়াই নিবলৈ ৰমণিকান্ত শইকীয়াদেৱৰ প্ৰাসংগিকতা সদায় থাকিব। खैराबारिनिफ्राय दिपेन डेकानि रिपर्ट NBT लाइभ।